আজি বিয়াৰ দিনটোত আচলতে শব্দৰে প্ৰকাশ কৰিবলৈ টান নতুন জীৱন এটা আৰম্ভ কৰিবলৈ গৈছোঁ এই সুযোগতে সকলোৰে আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ এতিয়া দৰা আহিব তাৰ কাৰণে সাজু আচলতে মোৰ নীল দাস তেখেত এক্টৰো হয় লগতে এজন বিজনেছ টাইকন আৰু তেওঁ গুৱাহাটীতে আমি একেবাৰে ওচৰতে মোৰ মাৰ ঘৰ আৰু তেওঁৰ ঘৰ গতিকে আজিৰ পৰা মই তেওঁৰ ঘৰলৈ যাম আৰু আমি একেলগে এই জীৱনটো একেলগে পাৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু তেখেতে খুব ভাল মোক খুবেই অনুপ্ৰেৰণা যোগায় মোৰ এক্টিঙৰ কেৰিয়াৰতে হওক ডান্সৰে হওক খুব মই লাকি যে তেওঁলোকৰ পৰিয়ালো খুব মোক মৰম কৰে আৰু সকলো এতিয়া কইনা ঘৰত চবেই সাজু হৈছে বিয়াৰ বাবে আমি দিনতে বিয়াখন কৰিছোঁ যাতে কাৰো কষ্টও নহয় আৰু মন্দিৰত কৰিছোঁ গণেশ মন্দিৰ মোৰ আগৰ পৰাই মন আছিলে যে গণেশ মন্দিৰত বিয়াখন কৰিম আৰু খুব ভাল লাগিছে এটা খুব সুন্দৰ পৰিৱেশ আৰু আশা কৰোঁ যাতে গোটেই সময়খিনি ভালদৰে যায়